হয়তো আৰু দে ধুল 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 দে কি বললি তুমি বেমাৰ আজাৰ আছিল সম্পূৰ্ণ বেমাৰ দুই গাই বেমাৰ আমি নিৰাময় হিন্দী কেৰেলা খেতি বাতি ভাল হ'ব গংগাৰ পৰা তেওঁলোকে এটা আশা দিছে গংগাৰ ফালৰ পৰা এইবাৰ ৰাইজৰো খেতি বাতি ভাল হ'ব সম্পূৰ্ণ মানে ৰাইজৰে আর মাছ চাষ আছে নাকি বা কিন্তু অলপমান ভুল আমি নাপালো যিহেতু আমি মন যায় তাত মানে বঢ়িয়া গান জানা গীত জানা নৃত্য জানা মানুহ আছে তাতে কিবা নৃত্য আমার ভাইটি সাতটা মানে তার মানে গান দিচ্ছে এই গানটো গাব ইতে গাব এই গাই শুনাচোন গাইকে বাজাও এইবাৰ যে লকডাউনৰ কাৰণে শিক্ষাৰ্থীসকলে স্কুলত যাব পৰা নাই যিসকল শিক্ষাৰ্থী আছে সম্পূৰ্ণভাৱে ঘৰতে পঢ়ি সুন্দৰভাৱে পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰে পালি আমি আৰু ভালকৈ এইবিলাক কথা আমাৰ বেমাৰখিনি যে লৈ যায় গংগাত খালে দিয়ে সেই ব্যৱহাৰ কৰি আজিৰ পৰা আমি বেমাৰ মুক্ত হৈছোঁ সেইটোৰ কাৰণে আমি বেছিকৈ ভাল পাইছোঁ দেই আপোনালোকক আৰু এটা কথা
আমি সুধিম তোমালোকে বোলে নাচ গান কৰিব বোলে নাচতো লাগিব সুন্দৰকে আমাৰ এই গেষ্টিক খানা খাব দিছে অপূৰ্ব দিছে ভাল কথা হৈছে দেই কিবা কথা গংগাৰ পৰা খেতি বাতিটো ইমান সুন্দৰ হ'ব সেই খেতি বাতিৰ আদেশ আমি পালোঁ তাৰপিছতে ল'ৰা ছোৱালী শিক্ষাৰ ফালদিও আমি পালোঁ আচল কথা এই গেষ্টিক ইমানখিনি বেয়া বস্তু তাক বেয়া